পাই না আজি যাবি না সর্বগত নাযাম না তই নেগেলি তাতে ভগৱান শ্ৰীকৃষ্ণ জন্মিবাই নহয় দে হ'ব দে লগ দিবি তাতে নিশ্চয় মাই ফ্ৰেণ্ড আজি পাই না আৰু ফোন অ হেল্ল' অ পাইনা আজি যাবি না গেলি মোক কবি দে যাম কিয় নাযাম তাৰ লোকেল এৰিয়াত পূজা আৰু মই নাযাম দে মোক কবি তাতে লগ দিবি অকে দুটাই লগ ওলাল পাছে মোৰে প্ৰব্লেম হয় নেকি এইবাৰ আৰু ফোন য়েছ ভাই ক কি ক'ব লগা আছে ক পটাপট গৰখীয়া মন্দিৰত যাবি না সীতা আৰু কিবা সুধবা লগা কথা না য'তেই মেলা বহিব তাতেই পাই না যাই ওলব একদম 1000% গেৰেণ্টি দে গেলি মোক কবি ফোন কৰবি লগ দিবি তাতে উফ হ'ব দে কম দে লগ দিম তাৰতে মই আপিকে লগ দিওঁ না মোৰ লগকে লগ দিওঁ দে যি হয় দেখা যাব অ মা মোক এখন 500 টকা দি অ ভাই সাপ ইমান মানুহ চালা তাতে আৰু ৰাস্তাটাও ইমান গৰম হৈছে সূৰ্য দেৱতা অলপ কিন্তু বেছি হৈছে দেই বাপ্পা ঐ আংৰাত চটকি থকা হেন লাগছে আপিটাকে ফোন কৰা ভাল হ'ব ক'ত বা আছে এইখান ও মইনা কলিতা ক'ত আছা মইতো গেটৰ সন্মুখতে আছো ময়োতো গেটৰ সন্মুখত আছো অৱশ্যে এটা কথা ৰং নাম্বাৰৰ আপি কেনেকে চিনি পাম মই হাতখন দাঙি দিলে যাম ভা দিছো দে তই দি দিছো ভালকে চা ক'তে তই দেখাই পা নাই দেখোন ময়ো পা নাই আচ্ছা কেনে ৰঙৰ কাপোৰ পিন্ধি আহিছা কচোন ক গোলাপী ৰঙৰ হাত খানে পি উঠিল আৰু দাঙি থাকাতে হেই ৰ হেল্ল' কি হেল্ল' শুনা পা নাই নেকি ভাবছিলো দেখা হ'ব বান্দেৰী কিন্তু সি দেখোন বেটি সুন্দৰী কি কোনো কাটে পাই গেলো দেখা পাই গেলো ক'তনো তই তোৰ ছায়াৰ নিচিনাকে তোৰ পিছফালে মই তই নেকি পাই না য়েছ মানে য়েছ এই ৰ'দ মানৰ নৰু আৰু থাকবা এতে বলা তেন্তে তুমি আগে মই পিছে প্ৰথমে আমি সেৱা লওঁছো তামাম মানুহ ভিৰ দেখোন এই পাইনা য'তেই যায় তাতেই ভিৰ নোহোৱা হৈ যায় চব দুৰ্গন্ধতে না ভয়তে তইও মন নিচিনাই ফাল্টু নেকি চব পটাপট বাপ্পা ঐ ললো দে কিবাকে সেৱা ইমান মানুহ আৰু তাতে ইমান গৰম দিছে আৰু 5 মিনিট মান থাকাও লাগি জানি মৰলৈ হয় মই তাকেইতো ঐ চ পটাপট বস এটা আমাৰ খুৰী আহি আছে খুৰী এতে আৰু এয়ে দিগদাৰ ক'ৰ পৰা কাই ওলাই একোৱে ঠিক নাই তাকেইতো কাইতে ফোন কৰলাক হেল্ল' কি কে মানুহ দেখা দেখি নাই যে এই মাত্ৰ আহি পালো কোন দি আছা হেল্ল' শুনা নাপালি ইমানে নেটৱৰ্ক বেয়া হ'ল না একো শুনা নাপাওঁ কাটি দিলো চালা কিয় কাটি দিলি ইথানে যদি মোৰ লগটা আহি যায় তেনেহ'লে আমাৰ ডিষ্টাৰ্ব হ'ব না ঘূৰবা দিছ ইজ দ্য ৰিজন অফ আই এম ফোন কাটিং পাই না বেলেগ ভাবছা কিন্তু দেই বঢ়িয়া হাৱা আহি আছে না সঁচাই বাদ দে তোৰ সঁচাই ইফালে দি আহি আছে আমাৰ দাদা মচাই শান্তি নাই মানে এতে অলপমান শান্তি পাম শান্তি আকৌ এই ৰ'দ মাহনত বহি থাকিলে আমাক এতে হৈ ডিষ্টাৰ্ব দিবা আহিবা নহয় ইমান গৰমত কেনেকে বহিবি বহিবা জানলি বোলে মাতিয়ে পিৰা উৰি বাবা কেনে গেলনা তৰি বেটিকাৰি পুৰা হ'ব দে ছয়ৰ পৰা এইবাৰ বৃন্দাবনত যাওঁছ ধুই নাযাওঁ দুনিয়াৰ ইউটিউবাৰ মাখান আছে তাতে ভাই গোটেই কেমেৰাত উঠিম এই ভিডিঅ'টা যদি ঘৰৰ মানুহ চাই মোক খেদি দিয়া এটা খাটাং তাতকে এতেই থাক অলপমান তয়ো খালি ৰ'দ পৰা জাগাহে বিচাৰি পাৱা তেহে মই গম পাম এই সুন্দৰতা অৰিজিনেল সুন্দৰতা না মেকআপৰ সুন্দৰতা কি কলি নহয় মানে আমাৰ গৰখীয়া মন্দিৰৰ সুন্দৰতা সঁচাকে অপাৰ না আৰু তাতে তোৰ নিচিনা সুন্দৰ নাৰী কি লাগে আৰু তই চাগে বহুত ভাল দে পাই না ভালতো মই হয়ে বাট ইউ আৰ অলপমান বেছি ভাল সেই জুঠা হাও পাই না কি ইবাৰহে বুজিলো সেইকাৰণে মোবাইলত নেটৱৰ্ক নাই চুপ থাক
ও বউ নমস্তে তুহুনতে এতে কি করবা আহিলি ওকে ব্যাক টু দা টপিক তুই কি হুদে কি আহিলি আমি কি মন্দিৰত আহিব নালাগে নেকি হা ঘৰ গিলাতো আছেই আপি আমি গিলা চাবা নালাগে নেকি হা একে থাপৰা গাল ফাইটা দিমু এতেও শান্তি নহব মানে যা যা হ'ব যা ৰাধা চানি যা পটাপট ইটা আৰু ক'বা লাগে না আমি যে চামি তইছো যাওছো আমি এই টেং ফাটা ৰ'দতো আৰু থাকবা পাৰি না তাকেইতো কেংকে যে আছে শুন যা পটাপট অ বৌ যাং দেই টাটা সেইকেইটা কি তোৰ লগ আছিল নেকি মোৰ হাৰামি লগ কেইটা So guys, মোৰ পিছফালে দেখা পাইছে একজন আপা আপি কথা পাতি আছে এই টিকা ফাটা গৰমতো সেইকাৰণে কয় মানুহ যে প্ৰেম অন্ধ কাৰণ এই টেং টেঙা ৰ'দত ইহুন ৰ'দ দেখা নাপায় মেল কি পাকাই আছে দাদা আপুনি কেনেকে আছে এই গৰমত অলপমান কৈ দিব নেকি মই মানে গৰম সহ্য কৰবা পাৰো আৰু চালা কুকুৰ তই ভিডিঅ' বনাবা মানুহ নাপালি আপোনালোকে দেখা পাইছে যে দাদা বিৰাট খং উঠছে মই সোধাৰ কাৰণে ভিডিঅ' ডিলিট কৰা যদি কৰ আপোনালোকে দেখা পাইছে যে দাদা আমাক ভিডিঅ' ডিলিট কৰবা কৈ আছে লগতে বিৰাট খং উঠি আছে আপোনালোকে দেখিছে যে কিমান এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এনেকা ভিডিঅ' আমাৰ পাদুৰাম ব্লগ চেনেলটোতহে পাব তো চাই থাকক গাইছ আটা মাজি সেটাকলি তো গাইছ আপোনালোকে ভিডিঅ' বনাবি বনাও বানাও ভিডিঅ'